হয় মন্ত্ৰীবৰ প্ৰথমে বন্দীৰ বন্ধন মোচন কৰক। কোন তোমালোক? মই ৰাজদ্ৰোহী সেনাপতি দেৱব্ৰত, ৰাজ্যৰ প্ৰধান সেনাপতি হোৱা মোৰ হাবিয়াস। মই ৰাজভাতা সমৰ সিংহ। তোমালোকৰ অভিলাষ কি? অভিলেখ অভিলেখ মহান মণিবৰ, অযোধ্যাৰ ৰাজ সিংহাসন আৰোহণ কৰি পত্নীক ৰাজ মৰ্যাদাৰে বিভূষিত কৰা। ৰাজ্যাভিলাষ অচিৰেই তোমাক মই ৰাজ মুকুট কৰিম প্ৰদান। অধীশ্বৰ হবা তুমি অযোধ্যাৰ বিশাল সাম্ৰাজ্যৰ, কিন্তু তাৰ আগতে তুমি মোক এটা কথা দিব লাগিব। ৰাজ্যৰ ঋষি মুনি সকলক উপযুক্ত সন্মান দিব লাগিব। পাৰিব? আপোনাৰ আদেশ নত শিৰে কৰিম পালন। বেছ, মই কিছুদিনৰ কাৰণে এই ৰাজ্যভাৰ তোমাৰ হাতত কৰিলো অৰ্পণ। অধীশ্বৰ হবা তুমি অযোধ্যাৰ বিশাল সাম্ৰাজ্যৰ, আৰু সেনাপতি দেৱব্ৰত তুমি আজিৰ পৰা এই ৰাজ্যৰ প্ৰধান সেনাপতি হবা। মই এতিয়া আহিলোহে। নিয়তিৰ কি বিচিত্ৰ লীলা, পলকতে বন্দীশালৰ পৰা মুক্তি লভি হলো এই ৰাজ মুকুটৰ অধিকাৰী। আৰু দেৱব্ৰত তুমি হলা প্ৰধান সেনাপতি। গতিকে তোমাৰ দায়িত্ব ভালদৰে কৰিব পালন। সত্যৰ সন্তান মই, কৰ্তব্যক নকৰো অৱহেলা। যেতিয়াই যি আদেশ কৰিব আপুনি, নত শিৰে মই কৰিম পালন। শুনি মই সুখী হলো। কি স্বামী, কি দৃশ্য! আপোনাৰ কাষত অযোধ্যাৰ ৰাজমুকুট, সপোনে দি থাকক। সপোন নহয় কাবেৰী, এয়া আহিছিলো মই আপোনাৰ মুক্তিৰ বাবে বিশ্ববিদ্য কাতৰ অনুৰোধ কৰিম বুলি, কিন্তু আহিয়ে দেখিলো অযোধ্যাৰ সিংহাসন আপোনাৰ অধীনত। মনৰ কামনা পূৰ্ণ হল মোৰ বিনা পৰিশ্ৰমে। প্ৰতিজ্ঞা পূৰণ হল। ৰাণী সভ্য আজি পথৰ ভিখাৰী। মই এই কাবেৰী আজি ৰাজৰাণী। ৰাজমুকুট পৰিধান কৰি সিংহাসন আৰোহণ কৰক, আৰু ময়ো ৰাজসফলক ৰাজ অলংকাৰ পৰিধান কৰি আহি হওক অযোধ্যাৰ ৰাজ অধীশ্বৰী। এতিয়াও জ্ঞান তোমাৰ নাহিল সমনি। স্বাৰ্থপৰ, নিষ্ঠুৰা, পাষাৰী। তোমাৰ প্ৰৰোচনাতে দেৱতা সমভাতৃৰ বিৰুদ্ধে যত মানে কৰিলো ষড়যন্ত্ৰ। স্নেহ মমতা দিলো বিসৰ্জন। ভাতৃ আজি মোৰ পথৰ ভিক্ষাৰী। মা
অতি সভ্য প্ৰাণ সমাৰোহী এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰিব লাগিছে আৰু তুমি কিন্তু না কোনো কিন্তু নাই প্ৰয়োজন পুনৰবাৰ যদি তেনে বাক্য কথাই উচ্চাৰণ হ'ব তোমাৰ হস্ত নিৰ্বাসন যোৱা যোৱা এই মুহূৰ্ততে স্থান কৰা পৰিত্যাগ না যোৱা যোৱা সেনাপতি সোণাপুৰ প্ৰচণ্ড আদেশ মুহূৰ্ততে জ্বলাই দিয়া বিশ্বমিত্ৰৰ আশ্ৰম আৰু তপস্বীক বন্দী কৰি লৈ আহা মৰুধৰালৈ যুবরাজ ই আপনার কেনে আদেশ আপনি কি নাজানে বিশ্বমিত্রর মহত্বর কথা মহত্ব বিশ্বমিত্ৰৰ মহত্ব নামত ব্ৰাহ্মণ সি কৰ্মত চণ্ডাল মোৰ দেৱতুল্য ভাতৃক ৰাজ্যচ্যুত কৰি পথৰ ভিক্ষাৰী কৰিলে সেই হেতু তাৰ ওপৰত মই ভীষণ প্ৰতিশোধ কিন্তু যুবরাজ কোনো কিন্তু নাই কোনো যুক্তি নাই এই মোৰ আবেগ জ্বলাই দিয়া আশ্ৰম এই ভালৰ পৰা আদেশের ধার্য দয়া ধর্ম সকল দিনের বিপর্য কর্তব্য পালন মোর একমাত্র ব্রত মুহূর্ত দাদাই দিন রেখির আশ্রম জয় কমল কিঙ্কর জয় কমল কিঙ্কর জয় কমল কিঙ্কর ঋষি দক্ষিণা দিয়াৰ দিন ঋষি দক্ষিণা ভোগ কৰোঁ চুকাৰ কৰিবৰ কাৰণে উপায় বিচাৰি গৈছে এতিয়াই আহিব আই আই মোৰ বৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়া ক'ত পাম বাজা ক'ত পাম